Yeah. Unknown brain. Marvin Divine. Good morning my YouTube fam. So মই কালি ৰাতি শুই গলো এডিট কৰি আৰু কালি ৰাতি গুন্দাইতো ক'ব নহ'ল so guys কথা এটা ক'ব আহিছিলো ইমানো ইম্পৰ্টেণ্ট কথা নহয় বাৰু কিন্তু কালি খানা কি বনিলে দিব নোৱাৰিলো কাৰণ মোৰ বেগ ৰাতিপুৱা হাৰ পাই গলো আৰু এবিধ দেখিছে মেৰি কেক আৰু লগত গাখীৰ তো এতিয়া মই খাই আছো এবিধ দেখিছে এবিনে আহিছে অনুৰাগ কৰ এইটো ক'ৰ পালি পালি ঘৰছ নেকি ইয়াক থৈ দিওঁ ঘৰত আজি আহিছে আমাৰ ঘৰত বেবী বা এইপিনে বেবী বা হাই কৰি দিয়া আৰু তাহাঁতি এতিয়া যাব ওলাইছে ফুৰিবলৈ অঁ কৈ দিলে ছোৱালী চাবলৈ যায় ভায়েকৰ কাৰণে ভাইটি ছোৱালী চাবলৈ যাওঁ আৰু এইপিনে ওলাইছে আৰু বলক এতিয়া আপাহঁতকো দেখাই দিওঁ চব কোন কোন ৰখি আছে আগপিনে এইপিনে নকল নিচা ক'ত যায় এইপিনে আপা so guys আমি যাবলৈ ৰেডি হৈ গলো আৰু এতিয়া যাম আমি লগৰটো ঘৰত চবলক যাওঁ I'm saying bye to all the lies and all the times you cried, saying that I wasn't right, yet I was right by your side. You manipulator, playing games, your friends commentate. So guys, আমি ইমান ৰ'দত গৈ আছো এতিয়া তেল ভৰাবলৈ বাইকত কাৰণ তেল খতম হৈ যাব নহয় আধা ৰাস্তাত এতিয়া বলক যাওঁ গৰাকী মই এইপিনে চাওকচোন এইপিনে আছে আমাৰ ডন বস্কো স্কুল দেখি পোৱা নাই চাগে ন ৱালখন যি ডাঙৰকৈ বনাই থৈছে লেফ্ট চাইডে আছে এখন পপুলাৰ হস্পিটেল ডিব্ৰুগড়ত ভিজি হস্পিটেল য'ত বহুত মানুহ আহে নিজৰ বেমাৰ দেখাবলৈ কোনে কোনে ভিজি হস্পিটেল আহিছে কমেণ্ট কৰি জনাওক অলপ আগত গৈ আছে আমাৰ নতুন এটা ফ্লেট মানে JSB বুলি কয় গ্ৰুপ এটা তাহাঁতি বহুত জেগাত ফ্লেট খুলিছে আৰু তাহাঁতৰ বিল্ডিংবিলাক বহুত ওখ ধুনীয়া থাকে আৰু ডিব্ৰুগড়ত ফাৰ্ষ্ট ফ্লেট ক'ব গ'লে তাহাঁতৰে মই দেখিছোঁ ইমান ডাঙৰ ব্ৰাঞ্চ তাহাঁতৰ ত' এইটো চাওকচোন এয়া হৈছে আমাৰ চলব্ৰুক কলেজ বহুত পপুলাৰ কলেজ হয় ডিব্ৰুগড় আৰু ইয়াৰ পৰা বহুত ভাল ষ্টুডেণ্ট ওলাই গৈছে ভাল মাৰ্কছ লৈ চ' কোনে চলব্ৰুকত পঢ়িছিলা কমেণ্ট কৰি জনাবাচোন হেল্ল' এই বিল্ডিংটোলৈ মন কৰকচোন ওপৰত ইমান ধুনীয়া মিনি ৰংঘৰ এটা বনাই থৈছে হেল্ল' গাইজ মই যোনটো বস্তু দিছিলোঁ এইটো আহি পাই গ'লহি এতিয়া এমাজনৰ পৰা দিছিলোঁ দেখিছে যোৱাবাৰ তো আহক এইটো পাই গ'লহি মাইকটো যোৱাবাৰ দিছিলোঁ নাহিলে কিন্তু এইবাৰ এট লাষ্ট পাই গ'লহি আৰু থেংক ইউ এমাজন আপোনালোকে এট লাষ্ট পঠালে আৰু এইটো মাইক দেখিছে চ' এইটো মাইক্ৰফোনটো পাই গ'ল চ' গাইজ ইমানেই ৰ'দ কেবটো লগাই ওলাই আহিলোঁ আৰু মাইক্ৰফোনটো কাম নকৰিলে ঘূৰাই দিম আৰু এমাজনত আমি এতিয়া পালোহি খনিকৰ ওচৰত আৰু এইপিনে চব পিনে গ্ৰীনাৰী এইপিনে চাওঁ এতিয়া আমি গৈ আছোঁ দেখিছে আৰু কিমান ধুনীয়া চিনেৰী তো বলক আমি যাওঁ
ইভিনিং গাইজ সো আমি পালোহি এতিয়া জকাই গাইজ আমাৰ আগপিনে ফটোশ্বুট চলি আছে এতিয়া চাওঁগে কোনে কোনে ফটো মাৰি আছে কিমান অন্ধকাৰ জেগা কি কৰিছা তোমালোকে ইয়াত ভাইটি ভাইটি লকডাউনত কি কৰিছা ইয়াত ভাইটি লকডাউনত কি কৰিছা ইয়াত পালোহি আমাৰ ফটোশ্বুট চলি আছে ইয়াত ফটো মাৰিছে আমাৰ প্ৰ ষ্টুডিঅ' প্ৰভাকৰ আৰু তাৰ ইনষ্টা আইডিটো মই শ্বেয়াৰ কৰি দিম বহুত ধুনীয়া ধুনীয়া ৰীল আছে বহুত ধুনীয়া ধুনীয়া পিকচাৰ্ছ আছে আপোনালোকে চাব আৰু এইপিনে আছে আমাৰ ৰাইডাৰ ঋতুপন সোণোৱাল আৰু এইপিনে আছে আমাৰ দীপজ্যোতি হাই কৈ দিয়া অঁ আৰু তো ধুনীয়া ধুনীয়া জেগাত আহিছোঁ আমি এতিয়া ধুনীয়া আৰু এটা লগৰ আছিলে সি নাহিলে কিন্তু সি কিজানি তাৰ চিলিণ্ডাৰ লাইফটোত পুৰা বিজি আছে চৰি কালি মই ভ্লগ দিব নোৱাৰিলোঁ কাৰণ মোৰ এক্সাম চলি আছিলে আৰু কাইলৈ পৰা আকৌ সদায় ভ্লগ পাই থাকিব নতুন নতুন আৰু মাইক্ৰফোনটো অৰ্ডাৰ দিছিলোঁ সেইটো কিন্তু কাম নকৰিলে মোৰ ফোনটোত আৰু এটা দিছোঁ এইটো আহিলে ভইচ কোৱালিটি অলপ ভাল পাব চ' আমাৰ ইয়াত ৰিল ছেশ্যন হৈ আছে এতিয়া আপোনাৰ ইভিনিং গাইজ এতিয়া বাজিছে 5:30 আৰু মই গা ধুই এতিয়া ৰেডি তো বলক চিকেন আনিব যাওঁ জুইটো চাহ বুলি ক'লো নেচালি নহয় গাইজ মই পাকঘৰ পালোহি আৰু এতিয়া আমাৰ কেৰাহী গৰম হৈ আছে ইয়াত চ' গাইজ আজি মই কুক জানে মাষ্টাৰ চেফ বিকি ফুকন তো আজি আমি খানা বনাম এইপিনে কি আছে চাব এইপিনে আছে চিকেন আৰু এইপিনে পিঁয়াজ আৰু জলকীয়া আৰু হালধি আৰু এইপিনে কেৰাহী গৰম হৈ আছে উইথ তেল চ' ব'লক আমি চাওঁ এতিয়া আমি কেনেকৈ ৰেচিপিটো বনাম ইমান স্পেচিয়েল ৰেচিপি নহয় কিন্তু আপুনি জানেই চিকেন কাৰী জাষ্ট নৰ্মেল চ' ব'লক খানা ৰেডি হৈ গ'ল ভাত আৰু চিকেন দেখিছে চবলক খাওঁ গুড মৰ্ণিং গাইজ চ' জাষ্ট সাৰ পাই উঠিলোঁ আৰু দেখিছে চকু পৰা ফুলি আছে আৰু ভিডিঅ'টো ভাল পাইছে দেন লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই